হেল্ল' এভৰিৱান যিহেতু তোমালোকৰ কাইলৈৰ পৰা কাউন্সেলিং প্ৰচেছ ষ্টাৰ্ট হ'ব আজি আমি কিছুমান কথা যিটো তোমালোকৰ বহুত ডাউট হৈ আছে যে ৰেংক ৱাইজ কি তোমালোকে প্ৰিফাৰেঞ্চ দিব পাৰা বা প্ৰিফাৰেঞ্চটো কেনেকুৱা দিব লাগিব বা তোমালোকে কাউন্সেলিং প্ৰচেছত কি বেছিকৈ গুৰুত্ব দিব লাগিব ভিডিঅ'টোত আজি আমি গোটেইখিনি কথা ডিছকাছ কৰিম পূৰা ডিটেইলছত ভিডিঅ'টো দীঘল হ'ব পাৰে গোটেইখিনি বস্তু চাবা কাৰণ কাইলৈ কাউন্সেলিং আছে যদি তোমালোকে এইকেইটা বস্তু কাইলৈ ভুল কৰি দিয়া তেতিয়া তোমালোকৰ ছিট পাওঁতে বহুত প্ৰব্লেম হৈ যাব পাৰে এতিয়া আমি বস্তুখিনি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট কথা হ'ল তোমালোকে ৰেংক ভাইচেছ মানে প্ৰেফাৰেঞ্চ কি হ'ব লাগে ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম জেনেৰেলৰ পৰা আণ্ডাৰ যদি তোমাৰ 500 ৰেংক আছে চোৱা যদি তোমাৰ জেনেৰেলৰ আণ্ডাৰ 500 ৰেংক আছে তুমি ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ যদি তোমাৰ AEC নহ'বা JEC হয় তেতিয়া তুমি AECৰ পৰা ষ্টাৰ্ট কৰিবা AECৰ কোৰ ব্ৰাঞ্চকেইটা যিকেইটা আছে CS মেকানিকেল চিভিল ইলেক্ট্ৰিকেল কেমিকেল ECটো আগতো দিব পাৰা সেইটো তোমাৰ নিজৰ কথা দেন তুমি ষ্টাৰ্ট কৰিব পাৰা JEC যদি তোমাৰ ৰেংক আণ্ডাৰ 500 আছে তেতিয়া AEC JEC দিলেও তুমি কোনোবা এখনত পোৱাটো প্ৰায় চিয়'ৰ হয় বাট যদি তুমি জেনেৰেল হয় আৰু তোমাৰ ৰেংক আণ্ডাৰ 1000 আছে তেতিয়া তুমি AEC JECৰ লগতে জিষ্টটো দি থ'ব লাগিব প্ৰেফাৰেঞ্চটো আৰু বাকী OBC ST SC তেওঁলোকৰ যদি ৰেংক আণ্ডাৰ তোমাৰ 500 আছে তেতিয়াতো তুমি 100% AEC ছিট পাবাই দেন তুমি JECটো CS পাই যাবা সেনেকৈ তুমি OBC ST SC বা বাকী যিসকল কাষ্টৰ আছা তেওঁলোকে যদি আণ্ডাৰ 500 থাকা তেতিয়া তোমালোকে অকল AEC দিলেও ছিট পাই যাবা কিন্তু তোমালোকে এটা কাম কৰিবা AEC JEC গোটেইকেইটা দি থ'বা আণ্ডাৰ 500 ৰেংকৰকেইটাই দেন আমাৰ আণ্ডাৰ যোনখিনি 1000 ৰেংক থাকিবা তেওঁলোকে কি কৰিবা ফাৰ্ষ্ট জেনেৰেলৰটো মই ক'লোৱে তেওঁলোকে AEC JEC জিষ্ট গোটেই তিনিখনে দিব লাগিব যদি বাকী তোমালোকৰ বেলেগো ল'ব মন আছে BBC BVC এনেকৈ তেতিয়া তোমালোকে সেইখন যাব পাৰা কিন্তু অভাৰঅল যদি টপ কলেজৰ পৰা চোৱা তেতিয়া তোমালোকে AEC JEC জিষ্ট গোটেই তিনিখন দিবা আৰু বাকী আমাৰ যিসকল আছে OBC ST SC বা জেনেৰেল EWS তেওঁলোকে কি কৰিবা তেওঁলোকে তোমাৰ AEC JEC দিলে তেওঁলোকে আণ্ডাৰ 1000 থাকিলেও তেওঁলোকে অকল AEC JEC ভিতৰতে ছিট পাই যাব OBC NCL আৰু এইখিনি ST SC বাকীখিনি নেক্সট আহিলে আমাৰ 1000ৰ পৰা 1500 ৰেংকলৈকে ফাৰ্ষ্ট কম জেনেৰেলৰ তুমি যদি জেনেৰেল হয় আৰু তোমাৰ ৰেংক আণ্ডাৰ 1000 to 1500ৰ ভিতৰত আছে তেতিয়া তোমাৰ মেক্সিমাম চান্স আছে তুমি জিষ্টত ছিট পাবা নহবা BBC BVCত ছিট পাবা মানে আগৰ ট্ৰেণ্ডৰ পৰা যদি চোৱা যে আণ্ডাৰ জেনেৰেলৰ যদি ৰেংক থাকে 1000 to 1500ৰ ভিতৰত তেতিয়া JECৰ চান্সটো অলপ কম থাকে তোমালোকে কি কৰিবা তথাপিতো AEC JEC জিষ্ট আৰু BBC BVC অলপ তললৈকে নামিবা তেতিয়া প্ৰিফাৰেঞ্চ মইতো ছাজেষ্ট কৰিম তোমালোকক যে বেছি যিমান পাৰা সিমানে প্ৰেফাৰেঞ্চ দিবা কাৰণ তেতিয়া তোমালোকৰ কাৰণে নিজৰ কাৰণে ভাল হ'ব তাৰপৰা সেইটো হ'ল 1000 to 1500 অকল জেনেৰেলৰ কাৰণে বাকী OBC ST SC তোমালোকৰ এতিয়াও চান্স আছে তোমালোকে AEC JEC ছিট পাবা ষ্টিল তোমালোকে দিবা প্ৰিফাৰেঞ্চ AEC JEC জিষ্ট আৰু BBC নহবা GEC লগত দি দিবা নেক্সট আহিলে 1.5ৰ পৰা 2000 ৰেংকৰ ভিতৰত জেনেৰেল যিসকলৰ ৰেংক তোমালোকৰ 1.5ৰ পৰা 2000ৰ ভিতৰত থাকিব তেওঁলোকে কি কৰিবা তোমালোকৰ মেক্সিমাম ছিট পোৱা চান্স আছে GEC BBC BVC জিষ্টতো অলপ চান্স আছে কিন্তু অলপ চান্স কম আছে তোমালোকে কি কৰিবা JECৰ পৰা ষ্টাৰ্ট কৰি দিবা JEC জিষ্ট BBC GEC BVC তোমালোকে GEC BVCতকৈ আগতো প্ৰেফাৰ কৰিব পাৰা ট্ৰান্সপৰ্টেশ্যন বা এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ তোমাৰ কোনটো ভাল লাগে সেইখিনি তোমালোকে অলপ ৰিচাৰ্চ কৰি মেলি সেইটো বেচিছত দিবা প্ৰিফাৰেঞ্চ কাৰণ প্ৰিফাৰেঞ্চটোৱে লাষ্টত মেটাৰ কৰিব আৰু বাকীখিনি বস্তু ইমান মেটাৰ নকৰে সেইটো তোমালোকে চাবা নেক্সট আমাৰ ৰেংক আহিলে 2000 to 2500 এইখিনি আণ্ডাৰত যিখিনি জেনেৰেল থাকিবা তেওঁলোকে মষ্ট প্ৰেফাৰ কৰিব পাৰা GEC কাৰণ তোমাৰ জিষ্টত পোৱাৰ চান্সটো কমি যাব বহুত তোমালোকে বেছি প্ৰেফাৰ কৰিবা GEC নহবা BBEC তোমালোকে প্ৰেফাৰেঞ্চটো দিবা ষ্টাৰ্ট কৰিবা জিষ্টৰ পৰাই ষ্টাৰ্ট কৰিবা জিষ্ট BBEC GEC BVC DEC এই গোটেইকেইটা দিবা তাৰপৰা নেক্সট আমাৰ OBC ST SC তেওঁলোকে ষ্টিল যদি 2000 to 2500ৰ ভিতৰত ৰেংক থাকে তোমালোকে জিষ্টৰ পোৱাৰ চান্স থাকে তোমালোকে ষ্টাৰ্ট কৰিবা JECৰ পৰা JEC জিষ্ট
BBEC GEC BVEC DEC চ' এইখন গোটেইখন দিব পাৰিলে আৰু যদি অকল তোমাৰ বোলে জিষ্ট বা GECত পঢ়িব মন যায় তেতিয়া অকল তোমালোকে দুখনৰ অল ব্ৰাঞ্চ দিবা তেতিয়া তোমালোকৰ পোৱা চান্স আছে নেক্সট আহিলোঁ আমি 2.5 to 3,000 2.5 to 3,000 যিসকল জেনেৰেল আছে তোমালোকৰ মেক্সিমাম চান্স আছে তোমালোকে পোৱা DEC নহবা GEC নহবা BBEC BVECত পাব পাৰা চ' তোমালোকে কি কৰিবা গোটেইখন কলেজৰ প্ৰিফাৰেঞ্চটো দিবা আৰু গোটেইকেইটা ব্ৰাঞ্চ দিবা কাৰণ এটা ব্ৰাঞ্চৰ টো মেটাৰ কৰে কাৰণ তুমি কেতিয়াবা জাষ্ট তুমি যদি অকল ব্ৰাঞ্চৰ কথা ভাবি থাকা কেতিয়াবা তুমি কলেজত চিট নাপাবলৈও আছে চ' অভাৰঅল তোমালোকে যিমান পাৰা সিমান ব্ৰাঞ্চ দি দিবা প্ৰিফাৰেঞ্চত আৰু OBC ST যিসকল আছে তেওঁলোকে তেতিয়া চিট পোৱাৰ চান্স আছে আণ্ডাৰ 2.5 to 3,000ত জিষ্টত অলপ চান্স আছে বাট তোমালোকৰ বেছি চান্স আছে GEC BBEC BVECত পোৱাৰ চ' নেক্সট আৰু 3,000 তলৰ ৰেংকৰখিনিও তোমালোকৰ চান্স আছে GEC DEC বা এনেকুৱাবোৰত চিট পোৱাৰ আৰু তাতকৈ যিসকল তলৰ ৰেংক আছে বা 4,000ৰ তলত বা 5,000ৰ তলত তোমালোকক মই এটাই প্ৰিফাৰ কৰিম যে তোমালোকে পাৰিলে কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰি থ'ব পাৰা কাৰণ কেতিয়াবা তোমালোকৰ ভেকেঞ্চি যদি বেছিকৈ থাকে তেতিয়া তোমালোকে চিট পাই যাব পাৰা কিন্তু তোমালোকে এটা মেইন কাম কৰিবা সেইটো হ'ল তোমালোকৰ স্পট কাউন্সেলিং চ' স্পট কাউন্সেলিং কেতিয়া ওলায় সেইখিনি মই পাৰিলে তোমালোকক ইনফৰমেশ্যন দি দিম চ' তাত তোমালোকে ৰেডি থাকিবা যে তোমালোকে স্পট কাউন্সেলিঙত যাব পাৰা আৰু তেতিয়া তোমালোকে স্পট কাউন্সেলিঙত এটা চিট পাই যাব পাৰিবা য'ত মন যায় চ' এইখিনি হ'ল বেচিক্স প্ৰিফাৰেঞ্চ ৰেংক ভাইচেছ কলেজ কি দিব পাৰা চ' কাইলৈ এতিয়া আমাৰ যোনটো কাউন্সেলিং প্ৰচেছ ষ্টাৰ্ট হ'ব তেতিয়া তোমালোকে মেইন কামটো কৰিবা যে যিটো তোমালোকৰ কাষ্ট চাৰ্টিফিকেট থাকে বা এনেকুৱা SSLC মাৰ্কছৰ যোনটো চাৰ্টিফিকেট থাকে তাৰ এগ্ৰিগেট যোনটো মাৰ্কছ থাকে সেইখিনি বস্তু ভালকৈ ফিল আপ কৰিবা তাৰপৰা গেপ চাৰ্টিফিকেট যোনটো থাকে সেইখিনি ভালকৈ তোমালোকে দিবা কাৰণ এটা মিষ্টেক কৰিলে তোমাৰ এটা চিট যাব পাৰে আৰু এটা চিট গ'লে তোমাৰ এটা ইয়াৰ লষ্ট হ'ব পাৰে চ' এইখিনি বস্তু তোমালোকে বহুত ভালকৈ মনত ৰাখি কৰিবা কাউন্সেলিংটো আৰু মই তোমালোকক যিহেতু কাউন্সেলিং ষ্টাৰ্ট হ'লে এটা ভিডিঅ' আহিব কাউন্সেলিঙৰ প্ৰচেছটো তোমালোকে কেনেকৈ কৰিবা কেনেকৈ ফিল আপ কৰিবা মই এটা নিজে কৰি দেখাম চ' সেইটো তোমালোকে পাই যাবা ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত যদি তোমালোকে বিচাৰে যে ক'ৰ ব্ৰাঞ্চ ৱাইজ স্ক'প কি আছে বা এনেকুৱা ধৰণৰ কথাবোৰ যদি জানিব বিচাৰিছা তেতিয়া মোক কমেণ্ট কৰি দিবা মই এনেকৈ এটা ভিডিঅ' বনাই দিম চ' আজি ভিডিঅ'টো অলপ দীঘল হ'ল চ' যিসকলে চাই আছা তেওঁলোকে এইখিনি কথা মনত ৰাখিবা আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে শেষ কৰিছোঁ